আজি হৈছে মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিন আৰু প্ৰথম দিনতেই ইংৰাজী বিষয়ত লাগিল কেনা। জৰুৱাছৰ পাব্লিক হাইস্কুলত প্ৰশ্ন কাকত ফাদিল, হাতে হাতে প্ৰশ্ন কাকতৰ জেৰক্স কপি। সাংবাদিকক দেখি প্ৰশ্ন কাকত ফাদিল কৰা দলৰ পলায়ন। অইন বছৰৰ দৰে এই বছৰো অনুষ্ঠিত হৈ আছে মেট্ৰিক পৰীক্ষা জৰুৱাছৰ পাব্লিক হাইস্কুলত। আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা দিয়াৰ মাজতো আজি পৰীক্ষা কেন্দ্ৰটোত ফাদিল হ'ল ইংৰাজী পৰীক্ষাৰ প্ৰশ্ন কাকত। চাওক, এনেদৰে হাতে হাতে প্ৰশ্ন কাকতৰ উত্তৰ জেৰক্স কপি লৈ ভিন্ন যুৱক। এই যুৱকসকললৈ মন কৰক। প্ৰথমতে যুৱককেইজন হৈছে চিৰাখোৱাৰ মুস্তাফিজুৰ ৰহমান, আশিক ইকবাল হৈছে চিৰাখোৱাৰ হাইস্কুলৰ চকীদাৰ মান্নানৰ পুত্ৰ, জৰুৱাছৰৰ মুজিবুৰ ৰহমান হৈছে চকীদাৰৰ মান্নানৰ জোৱাই। কেনেদৰে সজাই সজাই ৰাখিছে প্ৰশ্ন কাকতৰ উত্তৰ জেৰক্স কপি। প্ৰশ্ন হয়, আৰক্ষীয়ে ইমান কটকটীয়া নিৰাপত্তা দিয়াৰ মাজতো কেনেকৈ পৰীক্ষা কেন্দ্ৰটোৰ পৰা প্ৰশ্ন কাকত ফাদিল। এইপিনে গৌৰীপুৰৰ আলমগঞ্জ, গৌৰীমাৰী, দেৱীতোলা, কাজিগাঁও আৰু টিপকাই পৰীক্ষা কেন্দ্ৰত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে আজিৰ ইংৰাজী পৰীক্ষা। গৌৰীপুৰৰ পৰা চাহাবুদ্দিনৰ ৰিপৰ্ট, বৰহাৱাৰ লাইভ। ভিডিও করা যাবে না? কি ভিডিও করে? কি হয়? ওই ভাই কোন না? হ্যালো ভিডিও করে কে? এই ভিডিও না মোবাইল না ভিডিও করেगा তুমি মোবাইল খাবে না ये काय ক মোবাইল খাবে না ये काय এসে হবে না গেল দিবে বন্ধ করে ভাই তোর নেওয়া তিন দিন ভিডিও করা যাবে না? কি ভিডিও করে? কি হয়? ওই ভাই কোন না? দোকান কি বন্ধ করিয়েছা?